নমস্কাৰ, মই পুলকেশ মজুমদাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেওঁলোকক মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো অৰ্থাৎ টিলিঙাৰ ছবিটো এবাৰ পিটিকি দিয়ে আৰু ভিডিঅ'টো শেষলৈকে চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰে। ছাত্ৰ বন্ধুসকল, তোমালোকে ইতিমধ্যে মোৰ ইংৰাজী বিষয়ৰ আৰু নীতিকথামূলক কাহিনীৰ কেইবাটাও ভিডিঅ' চাইছা, তাৰ বাবে মই তোমালোকক ধন্যবাদ জনাইছোঁ। আৰু আজি এটা অলপ বেলেগ ধৰণৰ বিষয়ৰ এটা ভিডিঅ' মই তোমালোকৰ বাবে আনিছোঁ। এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে এজন ল'ৰা আৰু এখন কিতাপ। আৰু মই যদিও ল'ৰা বুলি কৈছোঁ, তেওঁ মোৰ তুলনাত ল'ৰা, মোতকৈ বয়সত যথেষ্ট সৰু বাবে মই ল'ৰা বুলি কৈছোঁ। তেওঁ আচলতে এজন এতিয়া নাম জ্বলা ব্যক্তি, যিয়েই নহওক মই ল'ৰা বুলিয়েই ক'ম। সেই ল'ৰাজন তোমালোকৰ নিচিনাকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি অসমৰ অতি পিছপৰা অঞ্চলৰ এখন গাঁৱৰ পৰা এটা অতি দৰিদ্ৰ পৰিয়ালৰ পৰা ওলাই গৈ তেওঁ নিজৰ মনৰ প্ৰবল হেঁপাহৰ বলত, প্ৰবল ইচ্ছা শক্তিৰ বলত সুদূৰ আমেৰিকালৈ গৈ এটা অতি ডাঙৰ, অতি গুৰুত্বপূৰ্ণ বিষয়ৰ গৱেষণাত ব্যস্ত হৈ আছে। আৰু ইতিমধ্যে তেওঁক গোটেই বিশ্বতেই মানুহে জানে আৰু তেওঁ যি গৱেষণা কৰি আছে সেই গৱেষণাই নিশ্চয় এদিন সমগ্ৰ মানৱ জাতিকেই উপকৃত কৰিব, বহুতো ৰোগৰ পৰা ৰক্ষা পৰাত মানুহক সহায় কৰিব। গতিকে সেই ল'ৰাজনে লিখা এখন আত্মজীৱনীমূলক কিতাপৰ বিষয়ে মই তোমালোকক আজি এই ভিডিঅ'টোত কিছু কথা জনাম। গতিকে সেই ভিডিঅ'টোৱে নিশ্চয় তোমালোকক উপকৃত কৰিব। আৰু এটা কথা যে তোমালোক সকলোৱে নিশ্চয় কিতাপ পঢ়া, কাৰণ কিতাপ পঢ়াটো এটা অতি প্ৰয়োজনীয়, অতি লাভদায়ক অভ্যাস। আমি কিতাপ সকলোৱে পঢ়িবই লাগে। কিতাপ আমাৰ আটাইতকৈ ভাল বন্ধু বুলি আমি সকলোৱে জানো। কিন্তু তাতে এটা কথা যে আমি কেনেকুৱা ধৰণৰ কিতাপনো পঢ়া উচিত, কেনেকুৱা ধৰণৰ কিতাপে আমাক বেছি উপকৃত কৰে সেই বিষয়ে আমি জানিব লাগে। আজি যিখন কিতাপৰ কথা ক'ম সেইখন তেনেকুৱা এখন অতি লাভদায়ক, অতি উপাদেয়, পঢ়ি ভাল লগা এখন সুন্দৰ কিতাপ। এই কিতাপখন যদি তোমালোকে সঁচাকৈয়ে পঢ়া তোমালোক নিশ্চয় উপকৃত হ'বা, তোমালোকে জীৱনৰ বাটত আগুৱাই যোৱাত নিশ্চয় অনুপ্ৰেৰণা পাবা, তোমালোকক জীৱন গঢ়াত সেই কিতাপখনে নিশ্চয় যথেষ্ট সহায় কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। যিয়ে নহওক, এতিয়া বেছি দীঘলীয়া নকৰোঁ, এতিয়া আমি মূল ভিডিঅ'টোলৈ যাওঁ। মই তোমালোকক যিজন ল'ৰাৰ বিষয়ে ক'বলৈ ওলাইছোঁ তেওঁৰ নাম ৰুবুল মাউত, বৰ্তমান ডক্টৰ ৰুবুল মাউত। আৰু যিখন কিতাপৰ কথা ক'ব ওলাইছোঁ সেইখন ডক্টৰ ৰুবুল মাউতৰ আত্মজীৱনীমূলক এখন কিতাপ, মোৰো এটা সপোন আছে। তোমালোকে বৰ্তমান দেখি থকা ছবিখন সেই কিতাপখনৰে বেটুপাতৰ ছবি। আৰু এয়া সেই কিতাপখনৰে বেক কাভাৰ, অৰ্থাৎ বেটুপাতৰ পিছৰ অংশৰ ছবি। আৰু তাত দেখা সেই ল'ৰাজনেই হৈছে ডক্টৰ ৰুবুল মাউত। তোমালোকে যে ছবিত দেখিছা এই ঘৰটো, সেইটোৱেই ৰুবুল মাউতৰ ঘৰ। এই ঘৰটোতেই তেওঁ নিজৰ শৈশৱ আৰু কৈশোৰকাল কটাই এই ঘৰটোৰ পৰাই ওলাই গৈ এদিন সুদূৰ আমেৰিকা পাইছিলগৈ। এইজনেই হৈছে ৰুবুল মাউতৰ পিতৃ। তোমালোকে দেখিছা যে এজন বৃদ্ধ লোক, কিন্তু তেওঁৰ আচলতে সিমান বয়স নহয়। তেওঁ নিজৰ হাড় ভঙা পৰিশ্ৰম আৰু দৰিদ্ৰতাই তেওঁক এনেকুৱা বৃদ্ধত পৰিণত কৰিছে। এইগৰাকী পিতৃৰ ত্যাগৰ বিনিময়তেই ৰুবুল মাউতে গৈ এদিন আমেৰিকা পাইছিলগৈ আৰু গৱেষণাত ব্যস্ত ডক্টৰ ৰুবুল মাউতত পৰিণত হৈছিল। এতিয়া কিতাপখনৰ বিষয়ে মই দীঘলীয়াকৈ একো নকওঁ, তোমালোকে নিজেই সংগীতৰ সৈতে সেই কিতাপখনৰ কেইটামান বচা বচা মন চুই যোৱা বাক্য নিজেই পঢ়ি চোৱা, তেতিয়া গম পাবা যে কিতাপখন সঁচাকৈয়ে কিমান ভাল কিতাপ।
এনেদৰেই নিজেই পঢ়ি সকলো পৰীক্ষাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰুবুল মাউতে এদিন গৈ আমেৰিকা পালেগৈ আৰু আমেৰিকাত গৱেষণাৰত অৱস্থাত তেওঁ এদিন পালে এটি অতি মৰ্মান্তিক খবৰ। শেষত ডক্টৰ ৰুবুল মাউতৰ বিষয়ে আৰু তেওঁ লিখা তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ বিষয়ে কেইটিমান বাক্য পঢ়ি চোৱাচোন। এইখিনিতে মই তোমালোকক এটা অনুৰোধ জনাওঁ, যাতে তোমালোকে এই কিতাপখন পঢ়া। তোমালোকে নিজেতো পঢ়িবাই, নিজৰ বন্ধু বান্ধৱীকো এই কিতাপখন পঢ়িবলৈ ক'বা, নিজৰ বন্ধু বান্ধৱীৰ জন্মদিনত কিতাপখন উপহাৰ দিবা। যিসকলে কিতাপখন কিনিব নোৱাৰা তেওঁলোকে পুথিভঁৰালৰ পৰা আনিয়েই হওক, নিজৰ বন্ধু বান্ধৱীৰ পৰা আনিয়েই হওক, যাতে কিতাপখন পঢ়া। আৰু যিসকলে মোক চিনি পোৱা তেওঁলোকে মোৰ পৰা নিও কিতাপখন পঢ়িব পাৰিবা। মুঠতে তোমালোকে কিতাপখন পঢ়িবাই, এইটো মোৰ তোমালোকৰ প্ৰতি অনুৰোধ। এইখিনিতে তোমালোকক আৰু এটা কথা কওঁ যে ৰুবুল মাউত বৰ্তমান এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ লগত জড়িত হৈ আছে। সেইটো হ'ল যে কৰোণা ভাইৰাছ, আমি যি ভাইৰাছে আমাৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আছে গোটেই বিশ্বত, সেই কৰোণা ভাইৰাছৰ ভেকচিন প্ৰতিষেধক আৱিষ্কাৰৰ গৱেষণাটো তেওঁ ব্যস্ত হৈ আছে আৰু আমি আশা কৰোঁ তেওঁ হয়তো অতি সোনকালে তেনেকুৱা এটা ভেকচিন উদ্ভাৱন কৰিব পাৰিব। তাৰ বাবে আমাৰ শুভেচ্ছা আছে। লগতে আহচোন আমি সকলোৱে একেলগে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে ডক্টৰ ৰুবুল মাউতে তেওঁৰ নিজৰ গৱেষণাৰ দ্বাৰা এদিন গৈ নোবেল বঁটা পাব পাৰে। এইটো একো অসম্ভৱ নহয় আৰু সঁচাকৈ আমি আশা কৰোঁ যে ৰুবুল মাউতে এদিন নিশ্চয় নোবেল বঁটাও লাভ কৰিব আৰু সেইটো নিশ্চয় আমাৰ অসমৰ কাৰণে অতি গৌৰৱৰ কথা হ'ব। তাতকৈ ডাঙৰ গৌৰৱৰ কথা হয়তো একো নাথাকে। যিয়ে নহওক সেই প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত আমি সকলোৱে জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই আটাইকে ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও এনেদৰে লগ পাই থাকিম বুলি আশা ৰাখি সকলোৰে পৰা বিদায় মাগিছোঁ। নমস্কাৰ, ধন্যবাদ।